নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আসামিজ ৰিভিউলৈ। আজি মই এটা মুভি ৰিভিউ কৰিম। সেই মুভিটোৰ নাম হৈছে দিল বেচাৰা। মুভিটো মই কিবা এটা কাৰণত দেখিব পৰা নাছিলোঁ, বাট ফাইনেলি মই আজি চালোঁ আৰু বহুত দেৰিকৈ ৰিভিউ কৰি মই ভিডিঅ' আপলোড কৰিছোঁ, সেইবাবে বেয়া নাপাব। আৰু ফাইনেলি মই আজি ৰিভিউ কৰিম আৰু ভিডিঅ'টো ইন লৈ চাব, কাৰণ মই এই ভিডিঅ'ত আপোনালোকে এনেকুৱা ৰিভিউ আপোনালোকে চাগে কেতিয়াও ক'তো দেখি নাপাব। তো বলক বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে সবেই জানে যে দিল বেচাৰা সুশান্ত ছাৰৰ লাষ্ট মুভি আছিলে আৰু সেই মুভিটো আমাৰ কাৰণে বহুত স্পেচিয়েল আছিলে। আমি ভাবিছিলোঁ এই মুভিটো থিয়েটাৰত ৰিলিজ দিব বুলি, বাট তেনেকা নহয়। OTT প্লেটফৰ্ম ডিজনি প্লাছ হটষ্টাৰত ৰিলিজ দিলে। কিন্তু এটা কথা ক'বলৈ বিচাৰিছোঁ, আপোনালোকে যদি ডিজনি প্লাছ ছাবস্ক্ৰাইবশ্যন কৰা নাই হ'লেও আপুনি এই মুভিটো ফ্ৰী চাব পাৰিব ডিজনি প্লাছ হটষ্টাৰত। মোৰ এই চেনেলত লিংক দি দিম ডিছক্ৰিপশ্যনত, আপোনালোকে গৈ ভিডিঅ'টো আৰামত চাব পাৰিব। তো ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে মই মুভিটো চাম তেনেকা ভাবি মই সময় গুচি গ'ল। কি ধৰণে ৰিভিউ কৰিম বা কি শব্দ ইউজ কৰিম মই এই ভিডিঅ'টোত একো ভাবিব পৰা নাছিলোঁ। কিন্তু এটা কথা, যদি চাইছোঁ মই ভিডিঅ'টো মুভিটো, তো ভিডিঅ' বনাবলৈ মোৰ কি গৈছে সেই ভাবি মই ভিডিঅ'টো বনাবলৈ মই আহিলোঁ আৰু বনাই আপোনালোকৰ মাজত প্ৰস্তুত কৰি আছোঁ। তো মুভিৰ প্লটটোত এনেকুৱা আছে যে ধৰক এটা ছোৱালী থাকে, সিও এটা কেঞ্চাৰ পেচেণ্ট থাকে, যাৰ ছোৱালীটোৰ নাম হৈছে এই কেজি বাসু, এনে মুভিত নেম, আৰু তাৰ অৰিজিনেল নাম হৈছে আপোনালোকৰ এই সঞ্জনা সাংগী। আৰু এটা কথা, সুশান্ত ছাৰৰো ধৰক তেনেকুৱা কেঞ্চাৰ পেচেণ্ট হয় আৰু তেওঁৰ নাম আছিলে এই মুভিখনত মেনি। তো কেজি বাসু আৰু মেনি এনেকুৱা এটা দুটা লাভ বাৰ্ড হয়। তেওঁলোকৰ বহুত ধৰক নিজৰ লাইফত ড্ৰিম আছিলে বা সপোন আছিলে, তেওঁলোকে পূৰ্ণ কৰিব বিচাৰে আৰু দুইজনে তেনেকুৱা ধৰণৰ নিজৰ ইচ্ছাবোৰ পূৰ্ণ কৰি থাকে আৰু তাহাঁতৰ লাভ কেমিষ্ট্ৰিটো ধুনীয়াকৈ গঠন হৈ যায়। আৰু মুভিটোত দেখুওৱা মতে ইমান ধুনীয়া ৰোমান্টিক দেখাইছে মুভিখনত। মই কেতিয়াও তেনেকুৱা ৰোমান্টিক দেখিব পোৱা নাছিলোঁ। এনে বহুত ৰোমান্টিক মুভি আছে আমাৰ বলিউডত, কিন্তু এইটো মুভি এনেকুৱা আমাক এটা মেছেজ দি গৈছে যে নিজৰ ইচ্ছা বা নিজৰ ড্ৰিম জীয়াই থকাৰ অৱস্থাতে আমি কেনেকুৱা ধৰণে পূৰ্ণ কৰিব পাৰোঁ, বা এটা কাৰোবাৰ যদি ড্ৰিম এটা পূৰ্ণ কৰিলে আমাক কিমান সুখী পাওঁ বা তেওঁ কিমান সুখী পায়, সেইটোৱে মুভিটো দেখুৱাব বিচাৰিছে। মই এটা তাৰিফ কৰিব বিচাৰিছোঁ এই মুভিখনৰ ডাইৰেক্টৰ, যিয়ে নেকি এনে আমাৰ যিটো হলিউডত আছিলে দ্য ফল্ট ইন দ্য ষ্টাৰ হলিউড ৰোমান্টিক মুভিটো, সেই মুভিটো আপোনাৰ আছিলে লেন্থটো 2 ঘণ্টা 20 মিনিটমান আছিলে, বাট এই মুভিটোৰ লেন্থ হৈছে 1 ঘণ্টা 41 মিনিট। কিন্তু ইমান শ্বৰ্ট কৰি থৈছে আৰু কাহিনীটো ইমান ধুনীয়াকৈ বনাই, ইমান ধুনীয়াকৈ ইন কৰি লৈছে, সেইটো আপোনালোকে কেতিয়াও ইমেজিন কৰিব নোৱাৰিব যে আমি মুভি চাইছোঁ নে কিবা ৱেব চিৰিজ চাইছোঁ নে কি চাইছোঁ। আপোনালোকে ধুনীয়াকৈ আপোনাক বান্ধি ৰাখিব 1 ঘণ্টা 41 মিনিট। আপোনালোকে কেতিয়াও বৰিং ফিল নকৰে, কেতিয়াও ষ্ট্ৰেছ নাপায়। মুভিটো চাই ধুনীয়াকৈ ইণ্ড হৈ যাব। তাৰপিছত এটা কথা, এক্টিঙৰ বিষয়ে কথা পাতোঁ। সঞ্জনা সাংগী যিয়ে ডেবিউটান এক্ট্ৰেছ, তেওঁ এনেকুৱা এক্টিং থৈ গৈছে সুশান্ত ছাৰৰ লগত। এই মুভিটো সদায় যুগত বিয়পি যাব আৰু মনত থাকিব, সকলোৰে মনত থাকিব যে সঞ্জনা সাংগী ডেবিউটান এক্ট্ৰেছ সুশান্ত সিং ৰাজপুতৰ ছাৰৰ লাষ্ট মুভিত তেওঁ এক্ট্ৰেছ হিচাপে আছিলে লিড ৰোলত, আৰু তেওঁ এটা মুভিত কৰিছিল। সেই মুভিটো ইমান ধুনীয়াকৈ ফেমাছ হৈছে, ইমান ধুনীয়া ইমান পাব্লিচিটি হৈছে, IMDb ৰেটিং ধুনীয়াকৈ ধুনীয়া প্লট ধৰক হলত ৰিলিজ থাকিলে তাতকৈ আৰু বেছি ফেমাছ হ'ল হয়। বাট হ'লেও OTT প্লেটফৰ্মতো ৰিলিজ দিয়াৰ পিছতো এই মুভিটো ইমান ধুনীয়াকৈ মানুহে ভাল পাইছে বা মানুহে চাইছে, আপোনালোকে চাগে ইমেজিন কৰিব নোৱাৰোঁ। মোৰ গাঁৱৰ কথাই মই ক'ব বিচাৰিছোঁ। আমাৰ গাঁৱতে কেইটামান ল'ৰা ছোৱালী আছে এই মুভিটো চাবৰ বাবে। বহুতে নিজৰ ৱেবছাইট বা যিকোনো হিচাপে নিজে ডাউনলোড কৰি চালে আৰু চবেই তাৰিফ কৰি আছে। চবৰ মুখৰ পৰা মই ধৰক তেওঁলোকে মুভিটো চাই কেনেকুৱা পাইছে বা কি কৰিছে, কি বুজি পালে, চবেই নিজৰ এটা ধৰক এডভাইচ দিছে বা এইটো কি কয় আৰু সেইটোৱে নিজৰ এটা টেলেণ্ট বা নিজৰ এটা পৰিচয় মুভিটোৰ বিষয়ে দুষাৰ এষাৰ কথা কৈ গৈছে। আৰু সেইবাবে মোক মুভিটো চাইও ভাল লাগিছে আৰু মোৰ নিজকো মোৰ অন্তৰো সান্তনা পাইছে যে যিয়ে নেকি বাৰু যিটো আমি ভাবিছিলোঁ সেইটো অলপ হ'লেও ছাকচেছ হৈ গৈছে। সেইবাবে বহুত ভাল লাগিলে। আৰু সুশান্ত সিঙৰ এক্টিং আৰু তাৰ স্মাইলৰ বিষয়ে মই আৰু কি ক'ম,
যেতিয়া নেকি সুশান্ত ছাৰৰ এন্ট্ৰি হয় মুভিত সেই মুভিত এন্ট্ৰি হোৱাৰ লগে লগে মানে ইমান সুখী আহি যায় মানে নিজৰ ফেচটো মানে নিজে স্মাইলটো আহি যায় তাৰ তেওঁৰ মানে স্মাইলটো চালে আৰু ইমান ধুনীয়াকৈ তেওঁ এক্টিং কৰিছে আই কান্ট ইমেজিন ইয়াত এটা মানে ওয়ান্ডারফুল এক্টর এটা আমি মানে লস্ট করে দিলো আর তেওঁৰ নিচিনা টেলেন্টেড এক্টর আমি কেতিয়াবা দেখি পাম নে নাপাম মইতো সাসপেন্সত আছো আৰু সদায় মনত কৰিম আপোনাক আমি সদায় মনত কৰিম কেতিয়াও আপোনাক মই পাহৰি নাযাম বা আমি সকলোৱে আপোনাক পাহৰি নাযাম এই মুভিৰ যোগেদি আপুনি আমাৰ মাইণ্ডত মেমৰি হিচাপে সেভ হৈ থাকিব চিৰযুগৰ বাবে আপোনাক মই সদায় মনত কৰিম এইটোৱে মোৰ কামনা তাৰপিছত সকলোকে কৈছো যে দিল বেচাৰা মুভিটোৰ বিষয়ে মই আৰু একো ক'বলৈ নাযাওঁ আপোনালোকে নিজে গৈ অনলাইনত চাই ল'ব পাৰিব ফ্ৰী এভেইলেবল হৈ আছে আৰু ইয়াৰ বিষয়ে মই কিবা এটা কোৱাটোৱে মোৰ ভুল হ'ব গতিকে মোক চাই বহুত ভাল লাগিলে আৰু মোৰ যিটো অঞ্চলৰ মানুহবিলাকো চাই মুভিটোৰ বিষয়ে তাৰিফ বহুত ভালকে কৰিছে আৰু অন্য যিকেইটা ৰিভিউৱাৰ আছে বা যিকেইটা মানে ধৰক এই মুভিটোৰ বিষয়ে ৰিভিউ কৰিছে কোনো ৰোষ্টিং বা কোনো ধৰণৰ মানে ধৰক তেনেকুৱা ধৰণৰ মানে এনেকুৱা বেয়া হিচাপে লোৱা নাই বেয়া হিচাপে ৰিভিউ কৰা নাই হেতু এটা মোক ভাল লাগিছে আৰু এটা কোন নিউজত পাইছো মানে ধৰ ইউটিউবত মই দেখিবলৈ পাইছো যে কমল মেহতাই সাগে কৈছিল এটা ক্ৰিটিক্স কমল মেহতাক আপোনালোকে সাগে সকলোৱে জানিব তেওঁ মানে কৈছিল যে দিল বেচাৰা বেকাৰ মুভি বুলি আমাৰ সুৰজ ভাই যেটো মানে হিন্দী ৰিভিউ কৰে সুৰজ কুমাৰ তেওঁৰ ভিডিওটো চাব একবাৰ আৰু সেই কমল মেহতাক তেওঁ কেনেকা ধৰণে মানে জবাব দিছে বা কেনেকা ধৰণে তেওঁ মানে তাৰ কুৱেশ্যনৰ এনসাৰ ঘূৰাইছে হেতু বহুত ভাল লাগিল আৰু আপোনালোকে যিমান পাৰে কমল মেহতাক আনফলো কৰে তেওঁক মানে নিজৰ যেটো মানে দিল বেচাৰা বেকাৰ মুভি বুলি কৈছিল তেওঁ শিক্ষা এটা দিয়ক হেতুৱে মোৰ আপোনালোকৰ মাজত এটা মানে ধৰক কাম দিছো বা কিবা এটা এডভাইস কৰিছো বা কিবা এটা ফলো কৰিবলৈ কৈছো হেতু আপোনালোকে মানিব আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে বন্ধুসকল সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব এনেকা ধৰণৰ ভিডিও মানে মোৰ এই চেনেলত আহি থাকে আৰু ভিডিওটো যদি ভাল লাগে শেয়াৰ কৰিব লাইক কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব ভিডিওত ইমানে জয় আই অসম নমস্কাৰ